হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। আৰু এতিয়া মই গৈ আছোঁ আমিহঁতৰ ঘৰত, মানে আজি মানে অকণমান আলহী আহিব, কিবা এটা আছে, তো তাৰ কাৰণে এতিয়া মই গৈ আছোঁ। আৰু যে দেখিলে এইটো হ'ল বৰ্ষাপাৰা ষ্টেডিয়াম, আমাৰ ইয়াৰ পৰা ধুনীয়াকৈ দেখে। আৰু মই এতিয়া গৈ আছোঁ আৰু আহি পালোঁ এতিয়া। আৰু সেইপিনে মিত্ৰৰ লগত অকণমান খেলিলোঁ, তাৰপাছত এইপিনে মই চাহ বহাই দিছোঁ আলহীৰ কাৰণে। আৰু এইপিনে পূৰা ৰেডি, মানে সিহঁতে ৰেডি কৰি আছে কাটি মেলি গোটেইখিনি। তো এইপিনে মই চিকেনটো পূৰা ধুনীয়াকৈ মেৰিনেট কৰি ল'লোঁ। তাৰপাছত এইপিনে মামীহঁতে বনাইছে, এইটো পায়সটো মই বনাইছোঁ দেই আকৌ। তাৰপাছত পায়সটো চেক কৰি চালোঁ, বহুত টেষ্টি হৈছিলে। মানে কৈছোঁ নহয়, এইটো ময়ে বনোৱা দেই, পায়সটো বহুত মজা হৈছিলে, খাব যদি আহিব। আৰু এইপিনে আমাৰ আইতাও আহি গ'ল, আইতাৰ লগত অলপ কথা পাতিলোঁ। আৰু আমাৰ চিকেনো ৰেডি হৈ গ'ল, কেনেকুৱা আহিছে জনাব দেই। তাৰপাছত এইপিনে ককাকো দি দিলোঁ ভাত, মানে আজি ককাকে খুৱাব আহিছিলে মামীহঁতে। তাৰপিছত ককাক দি আমিও খালোঁ ধুনীয়াকৈ ভাত খাই চবেই মিলি কৰি, মানে বেহৰবাৰী চাই আছোঁ অকণমান, মানে ভাত খাই গধূলি। তাৰপিছত আলহীও গ'ল। আৰু আজিৰ কাৰণে ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, নেক্সট ব্লগত লগ পাম।